Hey guys, welcome back to my YouTube channel. How are you? সকলে ভালে আছে তো guys আজি আমি ডিসকাস কৰিম সালাৰ মুভিখনক লৈ মানে সালাৰ মুভি ইতিয়ালৈকে মানে ট্ৰেন্ডিংত কিয় আছে তো ইয়াৰ বিষয়ে আমি অকনমান জানিবলৈ মানে ক'বলৈ মই চেষ্টা কৰিম তো বলক তেনেহলে ভিডিওটো আৰম্ভ কৰো তো ইয়াৰ পূৰ্বে মই ভিডিওটো অকনমান চাই লম তাৰ পিছত আমি আলোচনা কৰিম সালাৰ মুভিখনৰ যে টিজাৰ সেই টিজাৰখন মানে 6 জুলাইত অফিচিয়ালি মানে ৰিলিজ কৰিছিলে হোমবেলি ফিল্মছ প্ৰডাকচনে মানে যি মানে কেজিএফ প্ৰডাকচন হাউস সেই চেনেলৰ পৰা 6 জুলাই তাৰিখে অফিচিয়ালি মানে টিজাৰখন ৰিলিজ কৰিছিলে তো ইয়াৰে ফুল মানে ট্ৰেইলাৰখন মানে এতিয়ালৈকে মানে ৰিলিজ কৰা নাই তো বলক তেনেহলে আমি অকনমান ট্ৰেইলাৰটো চাই লওঁ আপোনালোকে সব ট্ৰেইলাৰখন হয় না তো ইয়াতে গাইস সব মানে গুন্ডাগুলা সব আফ্রিকান হয় না Ganda Metal KZF Simple English No confusion Simple English cover no Sob African na muna gila Simple English Cheetah No confusion Tiger Elephant Very dangerous Lion Cheetah Mane Tiger Lion Cheetah Elephant boli koise birat danger boli koise Very dangerous Kintu kot nohoy kot Jurassic Park nohoy boli Bird Not in Jurassic Park Jurassic Park Because in that park there is a Malayalam, Tamil, Hindi, pas kali bosok mana? Ada part 1 itu ceasefire 28 September officially world wide মানে রিলিজ হবলৈ কৈ আছে এই সিনেমাখন তো গাইস বহুত এক্সাইটেড আৰু বহুত বিগ বাজেট বুলি ক'ব লাগিব ফিল্মখন কাৰণ আপোনালোকে নিশ্চয় জানে ইয়াৰে যি মানে কেজিএফ চেপ্টাৰ 1 আছিল সেই কেজিএফ 1 চেপ্টাৰ মানে বহুত মানে ভাল হৈছিল তাৰ পিছত কেজিএফ 2 আহিল কেজিএফ 2 মানে পুৰা মানে ইনকাম কৰিলে বহুত টকা ইনকাম কৰিলে তাৰ পিছত কৈ আছে যে কেজিএফৰ লগত ইয়াৰ মানে কি বুলি কয় বহুতো ইউটিউবাৰে মানে যি মানে ফিল্ম মানে ট্ৰেইলাৰ মুভি হক মানে এনালাইসিস কৰে হয় না নহয় তো বহুতে মানে কৈছে যে কেজিএফৰ লগত কেজিএফ ইউনিভাৰ্সৰ লগত এই সালাৰখন মানে লিংক আছে তো আমি মানে যেতিয়া মানে অফিচিয়ালি মানে ফিল্মখন ৰিলিজ হ'ব তেতিয়াহে গম পাম এক্স্যাক্টলি সালাৰ মুভিখন মানে আপোনাৰ কি বুলি কয় আপোনাৰ কেজিএফৰ লগত লিংক আছে নে নাই তো আমি সেইদিনা গম পাম যেতিয়া মানে ৰিলিজ হ'ব তো এই সিনেমাখন 28 সেপ্টেম্বৰত মানে 2023 বৰ্ষৰ 28 সেপ্টেম্বৰত ৰিলিজ হ'বলৈ গৈ আছে তো সেইদিনা গম পাম আমি এক্স্যাক্টলি মানে কেজিএফৰ লগত লিংক আছে নে নাই তো এখিনি আছিল মানে আজিৰ ভিডিওটো মানে আপোনালোকে চাই কিনে ভাল লাগিল নিশ্চয় তো এনেকৈ মই মুভি ৰিলেটেড আপডেট দিম বুলি ভাবিছো মানে তো যিখিনি হওক ধন্যবাদ